অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই এছ কে শৈফ খান আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছো ভিডিঅ'টো মই আজি এটা মেজিক কৰিম মেজিকটো অংকৰ মেজিক হ'ব মেজিকটো আন কাৰো লগত নকৰোঁ আপোনালোকৰ লগত কৰিম এটা অংক দিম অংকটো মই এটা অংক কৈছোঁ আপোনালোকে ভাবিব অংকটো তাৰপিছত মই আপোনালোকে যিটো আনচাৰ ওলাব সেই আনচাৰটো মই আপোনালোকৰ মাইণ্ড ৰিডিং কৰিবলৈ আপোনালোকে সেই অংকটো মই আনচাৰটো দিবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে মেজিকটো আৰম্ভ হ'ব আপোনালোকে যিকোনো দুটা সংখ্যা এটা অংক ভাব দুটা সংখ্যা ধৰি লওক আপোনালোকে 1 আৰু 2 ভাবিছে ঠিক আছে ধৰি লওক আপোনালোকে বেলেগো ভাবিব পাৰে যিকোনো ধৰণৰ দুটা সংখ্যাৰ এটা অংক হ'ব অংকটো আপোনালোকে এতিয়া সম্পূৰ্ণ ওলোটা কৰি দিম যদি 1 আৰু 2 ভাবিছিলে তেতিয়াহ'লে 2 আৰু 1 কৰিলে বুজি পাইছে কৰি লওক তেতিয়া ডাঙৰটো পৰা সৰুটো বিয়োগ কৰক বিয়োগ কৰিছে যদি 1 আৰু 2 ভাবিছিলে 2 আৰু 1 কৰি ল'লে তেতিয়া 21 পৰা 12 বিয়োগ কৰিব কৰিলে আপোনালোকে যি ভাবিছিলে ওলোটা কৰি লৈ পেলাই বিয়োগ কৰিব যদি হৈছে তেতিয়া আপোনালোকৰ ওচৰত এটা আনচাৰ আহিছে সেই আনচাৰটো হয়তো আপোনালোকৰ এটা সংখ্যা উত্তৰো আহিব পাৰে যদি এটা সংখ্যা উত্তৰ আহিছে তেতিয়াহ'লে আপোনালোকে সেই সংখ্যাটোৰ আগত 0 এটা লগাই লওক আপোনালোকৰ যদি সংখ্যাটো আহিছে 1 তেতিয়া 1ৰ আগত 0 লগাই লওক যদি দুটা সংখ্যাৰ উত্তৰ ওলাইছে তেতিয়াহ'লে নালাগে কৰিলে আপোনালোকে এতিয়া যিটো আনচাৰ পালে কিবা এটা পাইছে যদি মন কৰিছে যদি আপোনালোকে 1 পালে 1ৰ আগত 0 এটা লগাই লওক কৰিলে আপোনালোকৰ বেলেগ ওলাব পাৰে তেতিয়া আপুনি আকৌ আগৰ দৰে সেই সংখ্যাটো আকৌ ওলোটা কৰি লওক যেনেকৈ 0 1 আছিলে 1 0 কৰি লওক সংখ্যাটো ওলোটা কৰি ল'লে ওলোটা কৰি লৈ এতিয়া আপোনালোকে যিটো ওলোটা কৰি ল'লে যে উত্তৰটোৱে আৰু সেই ওলোটা কৰি দিয়াটো যোগ কৰি দিয়ে কৰিছে যোগ কৰিলে এতিয়া আপোনালোকে যিটো আনচাৰ পালে সেই আনচাৰটো মই আপোনালোকক ক'বলৈ মই তাৰমানে আপোনালোকৰ মাইণ্ড ৰিডিং কৰিম মাইণ্ড ৰিডিং কৰি পেলাই আপোনালোকে সেই আনচাৰটো ক'বলৈ মই যত্ন কৰিম যদি আপোনালোকে অংকটো শুদ্ধকৈ কৰিছে তেতিয়াহ'লে মই আপোনালোকে সেই উত্তৰটো শুদ্ধভাৱে দিব পাৰিম আপোনালোকৰ যিটো আনচাৰ ওলাইছে সেই আনচাৰটো আপোনালোকে ভাবি থাকক ওলাইছে শুদ্ধকৈ মই এই কাগজখনত লিখিম আনচাৰটো আপোনালোকে হৈছে নে নাই আনচাৰো আপোনালোকৰ যিটো আনচাৰ ওলাইছে সেই আনচাৰটো 99 হয়নে কাগজখন ধৰিব পাৰিছে আপোনালোকে সেই আনচাৰটো 99 ওলাইছে হয়নে যদি আপোনালোকৰ অংকটো শুদ্ধ হৈছে কৰা শুদ্ধ হৈছে তেতিয়াহ'লে আপোনালোকৰ আনচাৰটো অভিয়াছলি 99 ওলাব যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা কথা মই আপোনালোকৰ কাৰণে এটা অংক লৈ আহিছোঁ অংকটো তাৰমানে মই আনচাৰটো নিদিওঁ আপোনালোকে আনচাৰটো কমেণ্ট বক্সত কৰিব অংকটো এনেকুৱা হ'ল 8টা 8 8টা 8 যোগ কৰি কোনো প্ৰকাৰে যোগ কৰি আপোনালোকে 1000 উলিয়াব আপোনালোকে 1000 উলিয়াব 8টা 8 যোগ কৰি আপোনালোকে 1000 উলিয়াব বুজিছে যদি আপোনালোকে আনচাৰটো পাৰে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব যিসকলে শুদ্ধ আনচাৰ দিয়ে মই সেইসকলৰ কমেণ্ট নেক্সট ভিডিঅ'ত কৰি দিম আৰু যদি নোৱাৰে মই তেতিয়া আনচাৰটো নেক্সট ভিডিঅ'ত কৰি দিম আজি ভিডিঅ'টো ইমানেই যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব